Hello everyone, আকাশখন চাওকচোন ইমান ধুনীয়া হৈ আছে গতিকে আজিৰ ভিডিওটো আকাশৰ পৰা আৰম্ভ কৰিলো আৰু আহি চাওক কৰ পালোহি নামঘৰ আৰু এয়া চাওকচোন ধুনীয়াকৈ ছাগলী পোৱালি দুটা কেনেকৈ শুই আছে এয়া ভিতৰলৈ সোমাই আহিছো নামঘৰৰ মানুহ দেখি গম পাইছেই চাগে ৰাসৰ আখৰা চলিছে আৰু এয়া দুফালে দুভাগ সিংহ মূৰ্তি নামঘৰৰ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ বলকচোন এয়া সকলো গোপী হ'ব আছে ভিতৰত আৰু আজি মানে বিশেষকৈ আমাৰ ৰিহাৰ্সেলৰ লগতে খিচিৰি খানাৰ অকমান সৰু সুৰাকে ব্যৱস্থা কৰা হৈছে গতিকে ভাবিলো সকলোৱে আমি কিনো ফূৰ্তি কৰিছো কেনেকৈ ৰিহাৰ্সেল কৰিছো অকমান দেখাম আপোনালোকক আৰু লগতে আমাৰ নামঘৰৰ ডাঙৰ ব্যক্তিসকল খুৰা বৰ্তাসকলে আপোনালোকক নিমন্ত্ৰণ দিব ৰাখলৈ গতিকে ভিডিঅ'টো চাই থাকিব এয়া চাওকচোন খিচিৰি বনাবলৈ আৰম্ভ কৰিছে আৰু যোগাৰ কৰিছে আলু পিঁয়াজ কাটি লৈছে এয়া আমাৰ মাও লাগি আছে কামত আমাৰো ৰিহাৰ্সেল আৰম্ভ হ'ব আৰু এতিয়া নাচিম গতিকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক এয়াই হৈছে আমাৰ নামঘৰ এয়া দেখিছে মণিপুত আৰু ইয়াতে আমি এতিয়া নৃত্য কৰিম বৰ্তা আজি অনুভৱ কেনেকুৱা আজি নামঘৰত খিচিৰি খাম ৰিহাৰ্সেলো হ'ব আজি বঢ়িয়া লাগিছে অনুভৱটো ভাল লাগিছে আজি নাচো ভাল হৈছে ৰিহাৰ্সেল ভাল হৈছে গতিকে আজি আমাৰ পেচেঞ্জাৰ ল'ৰা ছোৱালী সকলোৱে যি ভাৱ ভৰিয়া আছে সকলোৱে আমি ইয়াতে জলযোগ এবাৰ ব্যৱস্থা কৰিছোঁ সকলোৱে ফূৰ্তি মনেৰে ৰাস খাব চবেই ৰাস চাবলৈ আহিব বুলি কৈ দিয়ক 23 তাৰিখে আৰু সকলোৱে যাতে আহে পেচেঞ্জাৰ স্থানৰ নামঘৰত ৰাস চাবলৈ আহে যাতে অহা শনিবাৰ শুনিলে নহয় আহিব সকলো মই ওলাইছিলোঁ নাই নাজানো আপুনি কি ক'ব খুৰা খুৰা আপুনি কি ক'ব আপুনি বনোৱাত লাগি আছে আপুনি কি ক'ব আমি এই নাচনীসকলৰ কাৰণে খিচিৰি তৈয়াৰ কৰি আছোঁ তেওঁলোকে ৰাস উৎসৱ পাতিব আৰু নাচ গান কৰিব সেই উদ্দেশ্যে মানে এইবিলাক আয়োজন কৰি আছোঁ খাদ্য মানে আয়োজন কৰি আছোঁ আৰু এয়া মা লাহে লাহে আয়োজন কৰি আছোঁ এইখিনিতে বনোৱা হ'ব ন এয়া বনোৱা আৰম্ভ কৰিছে আৰু তেখেতে যে ক'লে নাচ ভাল হৈছে মানে অলপমান নচা হ'ল কিন্তু ভিডিঅ' কৰিবলৈ থাকি গ'ল বাৰু পাছৰখিনি দেখুৱাওঁ আপোনালোকক আহকচোন চাওঁ আজিকালি ৰাসত জানেই নহয় অলপমান গানৰো ডান্স থাকে তাকে আমি অলপমান প্ৰেক্টিছ কৰি আছিলোঁ কিন্তু গানটো দিব নোৱাৰি গতিকে মিউট কৰি দিলোঁ এয়া কৃষ্ণ আৰু ৰাধাৰ আমি ডান্স প্ৰেক্টিছ কৰি আছোঁ মানে গম পালেই চাগে মানে মই কৃষ্ণ ভাওত অভিনয় কৰিম গতিকে আপোনালোকে প্লিজ আহিব চাবলৈ আমাৰ ইয়াত 23 তাৰিখে হ'ব শনিবাৰে ৰাস যিসকলে পাৰে আহিব আৰু নহ'লে ভিডিঅ'তে চাব আৰু এয়া আমাৰ ডান্স চলি আছে আহিলে ভাল লাগিব আপোনালোক ভিডিঅ'টো স্পীড দেখি বাৰু আপোনালোকৰ হাঁহি উঠিছে নেকি মানে স্পীড কৰি দিছোঁ দিয়কচোন ৰিহাৰ্সেল আৰু কিনো ইমান দেখাম আপোনালোকো বৰ হৈ যাব আৰু ৰাসৰ দিনা ফাইনেল নৃত্যটো নহ'লে চাবলৈ একো হেঁপাহেই নাথাকিব গতিকে অকণমান দেখুৱাইছোঁ আৰু বাৰু পিছৰখিনি চাওঁ আহকচোন গোপী হ'ব ৰিহাৰ্সেলৰ লগতে খাদ্যৰ ব্যৱস্থা কৰা হৈছে অনুভৱ কেনেকুৱা বহুত ভাল খাম বুলি আহিছোঁ আপোনাৰ অনুভৱ কেনেকুৱা মজা লাগিছে নাচি নাচি খাবলৈ পাম আৰু কিবা ক'ব ৰাধাই কিবা ক'বা ৰাধাই ঘৰত খাবলৈ নাপায় সেইকাৰণে আজি নামঘৰত খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু এয়া এগৰাকী খিচিৰি গোন্ধ পাই হেনো দৌৰ মাৰি আহিলে ঘৰত থাকিব নোৱাৰি তোমালোকে গোপী নাচিছা নে কৃষ্ণ নাচিছা কৃষ্ণ অঁ আপুনি কিবা ক'ব খুৰীদেউ মাহীদেউ পেহীদেউ কিবা ক'ব চাই থেংক ইউ আপুনি কিবা ক'ব অঁ ধন্যবাদ ধন্যবাদ এয়া আমাৰ নামঘৰ এয়া সুন্দৰী গোপী হ'ব
কোনোবাই মোকো উলিয়াই দিবা নেকি দিয়কচোন মোক উলিয়াই দিয়ক অকণমান ময়ো আছোঁ নামঘৰত কেমেৰাৰ পিছফালে নমস্কাৰ সকলো আহিব 23 তাৰিখে আমাৰ নামঘৰৰ ৰাস চাবলৈ আৰু এইফালে এঘৰীয়া বা এগৰাকী আছে ছাগলীৰ অনুভৱ কেনেকুৱা হামু দুখিত বুলি কোৱা এইফালে আকৌ মা আৰু খুৰীয়ে মিলি কৰ্দৈ কাটি আছে খাবলৈ মন গৈছে যদি আহি যাব নেজানো আমাক টোপোলা লাগিব ধেমালিৰ মাজেৰে আমাৰ ৰিহাৰ্চেল চলি আছে এই খুৰাজনক সিদিনা ভিডিঅ'ত দেখাইছিলোঁ যদি ভিডিঅ' চাইছে চিনি পাইছে চাগে তেখেতেও আপোনালোকক নিমন্ত্ৰণ দিব আমাৰ ৰাসলে নমস্কাৰ আমাৰ এই পাচনজাৰত অহা শনিবাৰলৈ আমি ৰাসভাগ মঞ্চস্থ কৰিম বুলি ভাবিছোঁ গতিকে এয়া আমাৰ পাচনজাৰ সমস্ত ভূমিবিলাকে ইয়াতে এটা নাচ শিকি আছে অহা শনিবাৰলৈ ইয়াত মঞ্চস্থ কৰিব গতিকে আমি সমূহ কামপুৰবাসী ৰাইজৰ লগতে পাচনজাৰবাসী ৰাইজক কামপুৰবাসী ৰাইজক আৰু লগতে আমি সমূহ নগাঁও জিলাৰ সমূহ ৰাইজকে আমি এই অনুষ্ঠানলৈ পাচনজাৰ নামঘৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ গতিকে আপোনাৰ সকলোৱে আমি সেৱা ধৰিছোঁ কৃষ্ণ আমাৰ মামা নামঘৰলৈ আহিছে আজি ৰিহাৰ্চেল হৈছে লগতে খিচিৰিৰ ব্যৱস্থা কৰা হৈছে গম পায়নে নাপায় খিচিৰিও খোৱা হ'ব লগতে ৰাইজক নিমন্ত্ৰণো জনাইছোঁ এইবাৰ আমাৰ অসমীয়া নামঘৰত ভাবিছোঁ এখন মানে নাও বনোৱা হৈছে নাওখন আধা দৃশ্য উঠি পেলাই অকণমান দেখাব ৰাইজক আৰু সুন্দৰ এটা অভিনয় আশা কৰিছোঁ পাম বুলি যমুনা নদীত কি হয় আৰু সকলো আহিব বুলি আশা থাকিল আগতে মামা ওলাই এবাৰ মামাৰ সময় হয়নে নহয় ওলাবলৈ গতিকে আহিব সকলো এইফালে আকৌ মামাক বোলে মোবাইলত মোৰ চেনেলটো উলিয়াই দিব লাগে তাকে চাৰ্চ কৰি আছোঁ আপোনালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছেনে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব দেই জবৰদস্তি নকৰোঁ বাৰু আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিয়ক মই নিজেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছোঁ বুলি নাভাবিব দেই মই চবকে এনেকৈ কৰোঁ বুলি মামাকহে কৰি দিছোঁ তেখেতে মোক ছাবস্ক্ৰাইব কৰিবলৈ কৈছিলে এইফালে আকৌ আমাৰ খিচিৰি খাবলৈ হৈ গ'ল নহয় ৰাধাই মুখ লুকুৱাই যত পোৱা নাই আৰু এইফালে আমি এয়া খাবলৈ লৈছোঁ ধুনীয়াকৈ খিচিৰি বনাইছে আৰু আপোনালোকে চাই থাকক ইয়াৰ পিছত আমাৰ এয়া খুৰাই নৃত্য কৰিব আপোনালোকক দেখাম অলপ তেওঁ ভাওনাৰ নৃত্য কৰি দেখাব খুৰাৰ ভাওনাৰ নৃত্যৰে আজি আমাৰ ৰিহাৰ্চেলৰ যে সামৰণি হ'ল আৰু এতিয়া আমি ধুনীয়াকৈ এখন ফটো উঠি ল'লোঁ সকলোৱে মিলি আৰু সেৱাভাগ জনাইছোঁ আজিলৈ ইমানেই আছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব বাই